হেল্ল' ভাইটি ভণ্টিসকল, তোমালোকলৈ আজি লৈ আহিছোঁ R1ৰ কেইটামান অংক। আৰু R1ৰ আমি ইতিমধ্যে 3লৈকে আমি 3 নম্বৰ যিটো কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটোলৈকে অলৰেডি আমি কৰিছোঁ। 3 নম্বৰ 1টোলৈকে যিটো আছে 2 নম্বৰটো এখন গাড়ীৰ ভ্ৰমণৰ সময় T আৰু দূৰত্ব D সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ। ইয়াত T মানে হৈছে সময়, টাইম আৰু দূৰত্ব D ডিষ্টেঞ্চ, এই দুটা টাইম আৰু ডিষ্টেঞ্চ এই দুটা দিয়া আছে। এতিয়া আমাক এই খালী ঠাইখিনি আমাক পূৰ কৰিব লাগে। একদম ইজি। এইখিনি তোমালোকে কি কৰিবা, বেলেগ একো নাই। ইয়াৰ কাৰণে এইটো প্ৰথমটো কি হ'ব, কি T আৰু D এ প্ৰত্যক্ষভাৱে বিচৰণ কৰে। এইটো T আৰু D দুইটা ইটোৰ ওপৰত সিটো দুইটাই ওতঃপ্ৰোতভাৱে জড়িত, এইটো প্ৰত্যক্ষভাৱে বিচৰণ কৰিব। আৰু B, T যদি 6 হয় তেন্তে Dটো কিমান? তেতিয়া এইটো তোমালোকে একেবাৰে উজু। এই তোমালোকে এখন নেওতাখনে দিছে বুলিয়ে ক'ব পাৰি আৰু 4 × 4, 4 × 2 = 8, 4 × 3 = 12, 4 × 4 = 16, 4 × 5 = 20, 4 × 6 = 24 হ'ব, ইয়াত 24, 4 × 7 = 28, 4 × 8 = 32, 4 × 9 = 36। তাৰমানে ইয়াত আমি কি পালোঁ, 4 × 6 = ইয়াত 24 হ'ব। তাৰমানে ইয়াত যদি T যদি 6 হয়, তাৰমানে ইয়াত কিমান হ'ব, 24, Dটো 24 হ'ব। ইয়াত তাৰমানে কিমান হ'ব, 24। আকৌ একেদৰে C, D = যদি 28 হয় তেনেহ'লে Tটো কিমান সুধিছে এতিয়া আমাক। Dটো যদি 28 হ'লে এইটো কিমান হ'ব, এইটো 7 হ'ব। এইটো 4 × 7 = 28 হ'ব, এইটো ইয়াত হ'ব 7। Dটো হ'লে 36 হ'লে Tটো কিমান সুধিছে, Dটো যদি 36 হয় Tটো কিমান হ'ব, 4 × 9 = 36, ইয়াত 9 হ'ব। ঠিক আছে, অ'কে। 4 নম্বৰটো, যদি P সমানুপাত Q আৰু P = 6 হয় তেন্তে Q = 30। এতিয়া P = 2 তেন্তে Qৰ মান কিমান? আমি জানিব লাগে এতিয়া P = 6 হ'লে Q কিমান হয়, 30 হয়। তাৰমানে 6 × 5 = 30। একে P = যদি 2 হয় তেনেহ'লে 2 লগত 2 5 পূৰণ কৰিলে 2 × 5 = কিমান হ'ব, 10 হ'ব। ইয়াত হ'ব অপশ্যন চিটো শুদ্ধ। ঠিক আছে। 5 নম্বৰটো, তলৰ তালিকাখনৰ খালী ঠাইত y মান কিমান হ'ব? আৰু y মানটো এইটো একেই, এইখিনি নিচিনা তোমাৰ এইখিনি নিচিনা একেই হ'ব। এইটো 5 নম্বৰ খালী ঠাই y মান, x আৰু y যিহেতু ওতঃপ্ৰোতভাৱে জড়িত, এইটো কিমান হ'ব, অপশ্যন চি শুদ্ধ উত্তৰ। তো R1 আছিলে ইমানখিনি অনুশীলনী। R1খিনি ইমানতে শেষ হৈছে। আমি ইয়াৰ পিছৰ যিটো পিছৰ ভিডিঅ'টোত আমি R2ৰ অংকখিনি কৰিবৰ কাৰণে যত্ন কৰিম। থেংক ইউ।